নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মই লক্ষ্য কৰি আপোনালোকৰ কাৰণে এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। একদম তললৈ চাই যাবলগীয়া হৈছে আৰু দেই। মই দেখিছোঁ নহয়, একদম ৰাস্তাটো উপায় নাইকিয়া হৈছে। আৰু বন্ধুসকল, মোক আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' নকৰি কেলৈ বাৰু? ইনষ্টাগ্ৰামত ফ'ল' এটা কৰি দিয়ক, তেতিয়া মোৰ মনটো অকণমান ভাল লাগিব দিয়কচোন। ইনষ্টাগ্ৰামত ফ'ল' একদম কমি গৈছে, গম পায়নে? কাষতে মোৰ ইনষ্টাগ্ৰাম এয়া আইডি দেখিছোঁ। গতিকে দেৰি নকৰিব, একদম পটাপট যাওক আৰু ফ'ল' এটা মাৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব দেই। এতিয়া মনটো ভাল লাগে দিয়কচোন, হয় নহয়, কি কয়? কথাটো হ'ল কি মানে, যদিও এতিয়া খেতি কৰিবলৈ বৰষুণ লাগে, কিন্তু উপায় নাই আৰু। এতিয়া বৰষুণ নালাগে, ৰ'দেই দিয়ক, কাৰণ চাৰিওফালে হাহাকাৰ। আমাৰো ইয়াতো একদম আমাৰ ঘৰ কিন্তু দেখিছোঁ নহয়, পদূলি শেষ। সেইকাৰণে ভাবিছোঁ ৰ'দেই দিয়ক সোনকালে, কেইবাদিনো ভিডিঅ' দিব পৰা নাই। মই এই চিমলা এটা ব্লগত আপোনালোকক এটা কথা কৈছিলোঁ, এই ব্লগটো আপোনালোকে ক্লিপটো অকণমান চাওকচোন। আছোঁ এই পইণ্টটোত, ঠিক এই চাৰ্চটো যে দেখি আছে, এই পইণ্টটোত কেইবাখনো হিন্দী চিনেমা, মানে জনপ্ৰিয় হিন্দী চিনেমা শ্বুটিং হৈছিলে। অকল এইটোৱে নহয়, কেইবা এটা পইণ্টতো আপোনাৰ এইডোখৰত মই য'ত থিয় হৈ আছোঁ তাৰ আশে-পাশে কিবা এটা ভিউটো হিন্দী চিনেমা শ্বুটিং হয়। কোনকেইখন চিনেমা শ্বুটিং হয় মই আপোনালোকক কৈ নিদিওঁ, এইটো ব্লগত নেক্সট ব্লগত মই সম্পূৰ্ণ বুজাই দিম। তেওঁলোকে প্ৰথমতে মনত পেলাই লওক কোনকেইখন চিনেমা শ্বুটিং হৈছিলে। মই যিটো দেখালোঁ চাৰ্চৰ সেই পইণ্টটো শ্বুটিং হৈছিলে। এই আপোনালোকৰ ঘৰতেই মানুহটা ৰখি আছে, তাতো এটা পইণ্ট হয় শ্বুটিং হোৱা। আপোনালোকে চাই লওক, মই নেক্সট ব্লগটো সম্পূৰ্ণকৈ আপোনালোকক বতাই দিম কি সেই চিনেমা শ্বুটিং হৈছিলে। এই ইয়াত এটা মূৰ্তি দেখিছে যে আপোনালোকে, মূৰ্তিটো এটা পইণ্ট হয়। তাৰপৰা এইটো পইণ্ট এতিয়া মই আহি আছোঁ যে, এই মূৰ্তি দেখিছে যে আপোনালোকে যিটো দেখিছে, তাতো আপোনাৰ শ্বুটিং হৈছিলে। চালে হয় বন্ধুসকল, আজি এতিয়া মই আপোনালোকক এই ভিডিঅ'টোত দেখাম কোনকেইখন হিন্দী চিনেমা মানে শ্বুটিং হৈছিলে ইয়াতে। উপায় নাই, ৰাস্তাটো বাৰুকৈ পিছল, আৰু সেইটোকে আপোনালোকক মই আজি অকণমান দেখাম। আজি ভিডিঅ'টো আপোনালোকে চাওকচোন, তেতিয়াহ'লে কেনেকুৱা পায় দেই। ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ন বন্ধুসকল। এই যে চাৰ্চটো দেখিছে আপোনালোকে, ভালকৈ মন কৰকচোন চাৰ্চটো, ভালকৈ মন কৰক আপোনালোকে চাৰ্চটো। মই এতিয়া এখন আপোনালোকক এটা ফটো লগাই দিম দেই, আপোনালোকে ভালকৈ মন কৰক। হয় বন্ধুসকল, এই চাৰ্চটো আৰু এই ফটোখনত চাওক। হয় বন্ধুসকল, এখন ইডিয়ট চিনেমা, এই শ্বুটিং ইয়াতে হৈছিলে ৰস্তগী, চতু আৰু ফাৰানৰ। ভালকৈ আপোনালোকে মন কৰক। মই কৈছোঁ ইডিয়ট চিনেমাখনৰ এইটো দৃশ্য শ্বুটিং ইয়াত হৈছিলে ৰস্তগী, চতু আৰু ফাৰান গাড়ীখনৰ পৰা আহি ৰখেহি। ৰখাৰ পিছত এই চাৰ্চটো আপোনালোকে দেখিছে, একদম একজেক্ট হয়নে? এতিয়া বন্ধুসকল, সেই ওপৰত যে মানুহখিনি ৰখি থকা দিছে, এই ঘৰটো ষ্টেট ড্ৰাইভাৰী চিমৰা পাৰ্কিনাৰ যিটো ঘৰ, এই ঘৰটো এটা ফটো দেখাইছোঁ ঘৰত। এই মই যিখন ফটো লগালোঁ, এই শ্বৰ্টটো তাতে হৈছিলে, আপোনালোকে এই শ্বৰ্টটো যিটো তাতে হৈছিলে, ভালকৈ চাওক। এতিয়া বন্ধুসকল, আন এখন বোলছবি, খুব জনপ্ৰিয় বোলছবি বাদল, আপোনালোকে নিশ্চয় চাইছে। আপোনাৰ ববি দেওল আৰু ৰাণী মুখাৰ্জী যি অভিনয় কৰিছিলে বাদল চিনেমাখনৰ ওপৰত দেখাই আছোঁ। এতিয়া বাদল চিনেমাখনৰ এটা ক্লিপ আপোনালোকক অকল চাই লওক। এই চাৰ্চটো, এই ববি দেওলৰ পিছফালে ৰখি থকা চাৰ্চটো একে হয়নে? বাদল বোলছবি, যেতিয়া ববি দেওল গাড়ীৰ পৰা আহি নামিছিলে, চাই লওক আপোনালোকে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে আছিলে। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মন্তব্য আগবঢ়াব। পুনৰ এটা তেনে নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। নমস্কাৰ।